গাড়ীখন চিনি পাইছেনে বাৰু? গাড়ীখন AS01BU1197 এইখন হৈছে 2015 ইণ্ডিগ'খন মই যিখন লৈ ফুৰোঁ আৰু এইটো হৈছে টায়াৰ কোৱালিটি একেবাৰে ফাৰ্ষ্ট ক্লাছ টায়াৰ কোৱালিটি গ্ৰিপ এতিয়াও আছে আৰু গাড়ীখন আমি বৰ্তমান এতিয়া চেপন চকলিয়াত আছোঁ আৰু আহোঁতে বৰ্তমান পাই গ'লোহি মৰাণ টাউন আৰু মৰাণ টাউনৰ একেবাৰে হনুমান মন্দিৰৰ সন্মুখতে দেখা পাইছে আপোনালোকে মৰাণ টাউনত ৰাতিপুৱাই আহি পাই গ'লোহি অলপ ভিৰটো বেছি যিহেতু আৰু গাড়ীখনৰ কণ্ডিশ্যন বুলি ক'বলৈ গ'লে গাড়ীখন ফাৰ্ষ্ট ক্লাছ কণ্ডিশ্যন মই আগতেও দেখাইছোঁ কেইবাবাৰো আপোনালোকক মই টেষ্ট ড্ৰাইভ কৰি দেখাইছোঁ বৰ্তমান আহি আছোঁ মই তিনিচুকীয়া আৰু বৰ্তমান এতিয়া মই পাই গ'লোহি ডিব্ৰুগড় জগন্নাথ মন্দিৰ ইয়াত আপোনালোকে শুনা পাইছে জগন্নাথ মন্দিৰ অতি বিখ্যাত মন্দিৰ হয় ইয়াত জগন্নাথ বাবা থাকে যিহেতু জগন্নাথ মন্দিৰ ইয়াত দৰ্শন কৰিব পাৰিব আপোনালোকে যদি ইচ্ছা কৰে ইয়ালৈ আহিব পাৰিব তিনিচুকীয়া বাইপাছতে অৱস্থিত এখন হৈছে ডিব্ৰুগড় জগন্নাথ মন্দিৰ বাৰু যে কি নহওক এতিয়া আকৌ আগবাঢ়ো আহক এতিয়া আমি গৈ আছোঁ তিনিচুকীয়া অন দ্য ৱে টু এইখন হৈছে বকুল ফ্লাইঅভাৰ আপোনালোকে দেখা পাইছেনে বাৰু ডিব্ৰুগড় টাউনত অৱস্থিত এখন বকুল ফ্লাইঅভাৰ অতি সুন্দৰ এখন ফ্লাইঅভাৰ হয় এইটো ৰাস্তা চিধা গৈছে তিনিচুকীয়া লাইপুলি আৰু আমি আগবাঢ়ি গৈ আছোঁ তিনিচুকীয়া টাউনলৈ যিহেতু তিনিচুকীয়া টাউনত কেলৈ যাব লৈছোঁ আৰু কিহৰ কাৰণে যাব লৈছোঁ আপোনালোকক সকলোখিনি মই জনাবলৈ চেষ্টা কৰিম বৰ্তমান আগবাঢ়ি গৈ থাকোঁ আৰু কি হৈ থাকে মই জনাই থাকিম আৰু এই ফ্লাইঅভাৰখনৰ দৃশ্যটো চাওকচোন ইমান সুন্দৰ ওপৰৰ পৰা তললৈ যিহেতু উঠিবৰ সময়টো অতি ভাল লাগিলে আৰু এতিয়া ওপৰৰ পৰা তললৈ নামিবৰ সময়টো বহুত ধুনীয়া লাগিছে দৃশ্যটো চাওকচোন বোথ ছাইড ইমান ধুনীয়া গ্ৰিপ লগাই বাউণ্ডেৰী তৈয়াৰ কৰি থৈছে আৰু গাড়ীখনৰ মিটাৰটো চাওকচোন 110 km/h স্পীডত গৈ আছে ইণ্ডিগো ভাল আৰু নৱবৰ্ষৰ অৱশ্যে আজি অষ্টমটো দিন মানে আজি 8 তাৰিখ হয় আৰু আমি আহি আছোঁ বৰ্তমান তিনিচুকীয়াত মানে মোৰ ভাইটি প্ৰীতমৰ তিয়কত যিহেতু দোকান আছে তেখেত দোকানৰ কাপোৰৰ মাল আনিবলৈ সি তিনিচুকীয়ালৈ লগ ধৰিছিলে আৰু আমি আহিছোঁ বৰ্তমান ইণ্ডিগ'খন লৈ ইণ্ডিগ'খন মই আপোনালোকক অলৰেডি দেখুৱাইছোঁ 110 km/h স্পীডত গাড়ীখন দৌৰি আছে গাড়ীৰ কণ্ডিশ্যন খুবেই ভাল আপোনালোকে যদি ল'ব বিচাৰে গাড়ীখন ল'ব পাৰিব গাড়ীখনৰ ইণ্টেৰিয়ৰ কণ্ডিশ্যনটো ঠিক এনেকুৱা ধৰণৰ চ' আপোনালোকক মই আজি সকলোখিনি ৰিভিউ দিবলৈ চেষ্টা কৰিম মই তিনিচুকীয়াৰ পৰা গৈ লওঁ তিনিচুকীয়া মাৰ্কেটত মই কি হৈ থাকে মই সকলোখিনি জনাই থাকিম আপোনালোকক মই আহি থাকক মই ভিডিঅ'টো চাই থাকক মই কি হৈ থাকে মই সকলো জনাবলৈ চেষ্টা কৰিম মাই গড তিনিচুকীয়া ডেইলি বজাৰৰ ভিতৰত ইমান ডাঙৰ এখন কাপোৰৰ দোকান চাওকচোন আপোনালোকে কিমান মানুহে যে কাপোৰ লৈছে ইয়াত বাকী বজাৰ কৰা হৈ গ'ল ঠেলাত বস্তু চব অনা গৈছে চব কাপোৰ হয় লং পেণ্ট চাৰ্ট জিন্স পেণ্ট এভৰিথিং লোৱা হৈ গ'ল আৰু এতিয়া গাড়ীখনৰ ডিকিটো খুলি বস্তুখিনি ভৰাই লওঁ বাকীনো কি আৰু এতিয়া আকৌ ঘৰলৈ যাম অলৰেডি গাড়ীত উঠিলোঁ গাড়ী লৈ চিধা তিয়কৰ অভিমুখে আহি আছোঁ দিনটো তেনেকৈয়ে পাৰ কৰিলোঁ ভিডিঅ'টো চাই কেনেকুৱা লাগিলে আপোনালোকে কমেণ্টৰ যোগেদি জনাই দিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব নাপাহৰিব চেনেলটো মোক ছাবস্ক্ৰাইব কৰি দিব আৰু ছাবস্ক্ৰাইব কৰাৰ পিছত কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে আহিবলগীয়া ন'টিফিকেশ্যনবোৰ আপোনালোকে পাই থাকে আৰু বাকীনো কি ক'ম ঘৰলৈ আহি আছোঁ ইণ্ডিগ' LX মডেল হয় 2015 মডেল হোৱাইট কালাৰ গাড়ী হয় বাম্পাৰ টু বাম্পাৰ অৰিজিনেল কালাৰ থকা গাড়ী হয় গাড়ীখন যদি আপোনালোকৰ পচন্দ হয় গাড়ীখন মোৰ পৰাই ক্ৰয় কৰিব পাৰিব তিল পিঠা তৈয়াৰ কৰি আছে মোৰ মানুহজনী পিঠা তৈয়াৰ কৰিছে ঘৰৰ পিছফালৰ দৃশ্য হয় পিঠা তৈয়াৰ কৰিছে আগন্তুক মাঘ বিহু আজিলৈ ভিডিঅ'টো মই ইমানতে সমাপ্ত কৰিছোঁ এণ্ডিঙলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ চ' অন্য এটি ভিডিঅ'লৈ আকৌ উপস্থিত হ'ম আপোনালোকৰ সন্মুখত চ' সকলোকে বাই বাই চি ইউ অল নেক্সট ভিডিঅ' বাই বাই